লক্ষী গগৈ ডাঙৰীয়া পঢ়িছে। সেই মাহটো সাহিত্য পৰীক্ষা মন্ত্ৰী নাম যিসকল জাতিৰ প্ৰধান ব্যক্তিয়ে আমাৰ বাচন ঘৰলৈ গৈছিলে তেওঁলোকক বাচন বৰ্তন অতি সোনকালে ঠাণ্ডা নাপাতিবলৈ অনুৰোধ জনাইছে। যিসকল সাধাৰণ ব্যক্তিয়ে ভেলাঘৰৰ পৰা বাচন বৰ্তন ঘৰলৈ গৈছিলে তেওঁলোকক বাচন বৰ্তনসমূহ সলনি সলনি ভেলাঘৰত নাপাতিবলৈ অনুৰোধ জনাইছে। বৰ্তমান প্ৰথমখন আঘাতপ্ৰাপ্ত হৈছে। যি কিনা বৰ্তমান